সো গাইস ইফালৰ ভিউটো আপোনালোকক দেখাই আছো চাওক কি ধুনীয়া একদম লগা একদম নদীৰ একদম মাছ মজিয়াল লাগি যাব পাৰে একদম মাজত যায় আপোনালোকে ফটোশ্বুট কৰিব পাৰিব ইয়াতে তো হেল্ল' গাইস তো স্বাগতম জনাইছো আকৌ এটা নতুন ভিডিঅ' লৈ তো আজি ধুনীয়া এটা পৰিৱেশৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ চাৰিওফালে কলো বাগান কলো গাছ তত চাওক চাৰিওফালে মানে কলো লাগি আছে তো ধুনীয়া এটা পৰিৱেশৰ পৰা নেচাৰৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ তো আজি আমি গৈ আছোঁ ৰাণীঘাট তো ৰাণীঘাটত ধুনীয়া বোলে এনেকুৱা পিকনিক প্লেচ তো সকলোৱে চিনি পায় মোৰ ভিডিঅ'ত যদি আগত যোনে চাইছে আৰু যোনে গমেই পাইছে তো ৰাণীঘাটৰ কথা ক'লে সকলোৱে হয়তো চিনি পায়ে তো ধুনীয়া লোকেশ্যন ধুনীয়াকৈ এইবাৰ সজাই পৰাই তুলিছে মানে এইবাৰ পিকনিকটো অলপ বেলেগতকৈ বেলেগ হ'ব আৰু বঢ়িয়া লাগিব সকলোৱে আহিব বুলি সকলোকে লগ পাম বুলি আশা থাকিল তো গাইজ আৰু আগৰ ভিডিঅ'ত ফাৰ্ষ্ট কমেণ্ট কৰিছিল ভিলেজ লাইফ আৰু ছেকেণ্ড কমেণ্ট কৰিছিল মিড বাইকাৰ তো মিড বাইকাৰ মোৰ পিছফালে আছে তো তেওঁলোকৰ মানে মিড বাইকৰ আজি আমাৰ লগত যাবলৈ ওলাইছে মানে তাৰ থাৰ্ড কমেণ্ট কৰিছিল ফ্ৰিয়া ব্লগছনে তো আজিও মানে এক্সপ্ল'ৰ অলপ কৰিবলৈ গৈ আছোঁ ৰাণীঘাটটো কেনেকুৱা বনাইছে আপোনালোকক অলপ দেখাই দৃশ্যবিলাক দেখাবলৈ চেষ্টা কৰিম তো আমি আজি চাৰিজনে ধুনীয়াকৈ ওলাইছোঁ যাবলৈ তো গাইজ বেছি দেৰি নকৰি ব্লগ ভিডিঅ'টো আৰম্ভ কৰি আৰু গৈ থাকোঁ এক্সপ্ল'ৰ কৰিবলৈ ধুনীয়াকৈ সো গাইজ আজি মানে আমি ৰঞ্জন আৰু মই মানে অলপ বেলেগতকৈ বেলেগ কৰিবলৈ গৈ আছোঁ মানে বেলেগ ৰাস্তা দি আজি এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ চাওক ৰাস্তাটো এবাৰ চাই লওক কেনেকুৱা ৰাস্তা এয়া চাওক কেনেকুৱা ৰাস্তা মানে গাইজ একদম পথাৰ জংঘল চাৰিওপিনে নেচাৰ তো এনেকুৱা ৰাস্তা দি গৈ আছোঁ ধুনীয়াকৈ তো বলক চাই থাকোঁ আৰু তাত যাই একদম আপোনালোকক দেখাই আছোঁ কেনেকুৱা দৃশ্য সো গাইজ ফাইনেলি এতিয়া আহি পালোঁ মই ৰাণীঘাট তো ৰাণীঘাটৰ প্ৰথমতে গেটখন দেখাইছোঁ ইমান ধুনীয়াকৈ ইমান সুন্দৰভাৱে গেটখন বনাইছে মানে দেখিলে মন চুই যায় এইবাৰ মানে অলপ বেলেগতকৈ বেলেগ বনাইছে ৰাণীঘাটটো মানে চাবলৈ ভাল লাগে আৰু এইবাৰ মানুহ এতিয়াৰ পৰাই ভিৰ হৈ আছে পিকনিক খাবলৈ আহি আছে আৰু গাড়ী বহুতো দেখা পালোঁ চাওক এবাৰ গেটটো এইখন গেট ইয়াতে ৰখি দিয়া তো চাওক গাইজ মানে কি ক'ম তো গাইজ চাব পাৰে আপোনালোকে কি ধুনীয়াকৈ বনাইছে মানে ৰাণী ইফালে আছে ঘাটা ইয়াতে আছে ৰাণী ঘাটখন কি লিখিছে চ' গাইজ মানে ৰাণী ঘাটা তো চাওক গাইজ কি ধুনীয়া ৱেলকাম তো ভিতৰৰ দৃশ্যবিলাক আপোনালোকক দেখাই আছোঁ চ' গাইজ এইবাৰ মানে ধুনীয়া লাগি আছে গেটখন বনোৱাৰ কাৰণে চাওক কি ধুনীয়া ৰাণী ইফালে আছে ৰাণী ৱেলকাম ইফালে আছে ঘাট ধুনীয়া একদম গেটৰ এইবাৰ ভিতৰৰ পিনে গৈ আছোঁ তো গাইজ মেইন হৈছে অফিচটো ইয়াতে ফৰেষ্ট কেম্প তো ইয়াতে চাওক ধুনীয়া একদম বঢ়িয়াকৈ চাৰিওপিনে জান্দি লগা আছে তো এইবাৰ মেইন আমি জেগাটোলৈ মালটোলৈ গৈ আছোঁ বলক এয়া চাব পাৰে কি ধুনীয়া লগা একদম নদীৰ একদম সিফালে মানে যোৱাকৈ একদম বনাইছে একদম মজা লগা হৈ আছে মানে দৃশ্যটো চাওক এবাৰ চ' গাইজ ইফালৰ ভিউটো আপোনালোকক দেখাই আছোঁ চাওক কি ধুনীয়া একদম লগা একদম নদীৰ একদম মাছ মজিয়াল লাগি যাব পাৰে একদম মাজত যায় আপোনালোকে ফটোশ্বুট কৰিব পাৰিব ইয়াতে চাওক কি ধুনীয়া একদম ইয়াতে জান্দি লাল নীলা সেউজীয়া তো সকলো ধৰণে মানে ধুনীয়া লগা হৈ আছে মানে ধুনীয়া বনাইছে এই দলংখন মানে আল্টিমেট লাগি আছে চাওক আপোনালোকে ইয়াতে ইফালে আছে ৰাণীঘাট বুলি লিখা ইফালে আছে ৰাণীঘাট বুলি তো ইফালেও ৰাণীঘাট বুলি আছে তো মানে লিখাতে মানে বহুত ধুনীয়া লাগি আছে আৰু ইমান ভাল লাগিছে পৰিৱেশটো মানে অইন বছৰৰ দৰে এইবাৰ মানে অলপ আল্টিমেট ছিষ্টেমত হৈ আছে মানে ধুনীয়া পিকনিক আৰু চাৰিওফালে চাওক এতিয়াৰ পৰা মানুহ ইমান ভৰি আছে ইমান ভৰি আৰু সকলো দিনে মানুহ আহি ইয়াতে আৰু পিকনিক খাই আছে তো ধুনীয়া লাগিছে আৰু আপোনালোকক কিছুমান দৃশ্য দেখা আছোঁ তো চাওক ধুনীয়াকৈ বুজাই দি আছে অনুগ্ৰহ কৰি জাবৰ জোঁথৰ নেপেলাব পানীত নেপেলাব কাৰণ যোনে আহে ইয়াতে প্লিজ নেপেলাব কাৰণ পৰিৱেশ সদায় ভালদৰে ৰাখিব লাগে গাইজ মানে ইয়াতে ধুনীয়া কথা লিখা আছে চাওক প্লিজ ডু নট থ্ৰ' ৱাষ্ট এট দ্য ৰিভাৰ ছাইড ধুনীয়া কথা এইটো সকলোৱে ফ'ল' কৰি চলিব বুলি আশা কৰোঁ তো ইয়াতে ধুনীয়াকৈ লিখা আছে আৰু ইয়াৰ হৈছে ধুনীয়া সুন্দৰ আবেলিৰ পৰিৱেশৰ এটা দৃশ্য ধুনীয়া চাওক চাৰিওপিনে মানুহ তো এতিয়া প্ৰায় কি দেখালোঁ নেদেখালোঁ তো এতিয়া মানে ঘৰত যাম তো এদিন আহিম ইয়াতে ধামাকা পিকনিক এদিন হৈ যাব তো ধামাকা পিকনিকৰ ভিডিঅ' আপোনালোকে পাই আছে তো আজিৰ ভিডিঅ'ত এইখিনি আছিল তো কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু সকলোৱে আহিব বুলি আশা থাকিল আৰু সকলোকে লগ পাম বুলি আশা থাকিল আজি মানে এতিয়া ঘৰত যাওঁ প্ৰায়ভাগে হৈ গ'ল সন্ধিয়া তো গাইজ ফাইনেলি আমাৰ হৈ গ'ল এতিয়া আমাৰ গোটেইখিনি দেখুওৱা ফাইনেলি ঘৰত যাই আছোঁ ধুনীয়াকৈ টাটা বাই বাই আজিলৈ ভিডিঅ' মানে এইখিনি আছিল তো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যোনে নতুনকৈ আহিছে তেওঁলোকক কৰিব ছাবস্ক্ৰাইব আৰু
এইবিলাক আগৰ পৰা আছে। থেংক ইউ ছ' মাছ। আগলৈ আৰু চাই যোৱা। আজিলৈ বাই বাই।